আজিৰ পৰা চাগে ইউটিউব গেলাৰী বনাও পাখিৰ লগত হাগিলো পাখিৰ লগত মুতিলো এইবোৰ চাগে ইউটিউব গোটেই গেলা দুৰ্গন্ধময় দাদা আপুনিহে ইউটিউব দুৰ্গন্ধময় কৰি পেলাইছে। এই তই চুপ থাক তোক কোনে মাতিবলৈ কৈছে? হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মোৰ হাতত পৰিছে অসমৰ এজন সৈন্য ইউটিউবাৰ তথা জোনাই এজন কমেডিয়ান মহামূৰ্খ মহাজ্ঞানী এজন ইউটিউবাৰ আৰু তেখেতৰ পত্নীৰ এটা ৰিলছ। গতিকে বলক জাৰণ আৰু বিজাৰণ কাৰ্য আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভতে কৰিছো যে এই ভিডিঅ'টো কাকো আঘাত দিয়াৰ চেষ্টা কৰা হোৱা নাই, গতিকে এই ভিডিঅ'টো যাবৰ পৰা যাতে কোনো একো গাত পাতি নলয়। বাই বাই। তোমাৰ কিয় বমি হৈছে? কিবা গুড নিউজ পাম নি? পাখিৰ হাগনি হৈছে, মুটনি হৈছে, পনীয়া আগিছে, বমি হৈছে, এইবোৰ কথা আমাক কৈ একো লাভ নাই। পাহি আৰু সৌভিক আহিল আমাৰ ঘৰলৈ। আমেৰিকাৰ ৰাষ্ট্ৰপতিটো তোমালোকৰ ঘৰলৈ অহা নাই? আজিৰ পৰা চাগে ইউটিউব গেলাৰী বনাও পাখিৰ লগত হাগিলো পাখিৰ লগত মুতিলো কস্তুৰীয়ে পাখিৰ কোচত হাগিলে মুতিলে বমি কৰিলে এইবোৰে চাগে ইউটিউব গোটেই গেলা দুৰ্গন্ধময় কৰি পেলাবা। তো আজিলৈ ইমানেই, বাই বাই। পাখিৰ লগত হাগিবলৈ গৈছো। নিজৰ মাইকী থকাৰ পাছত লোকৰ মাইকী লগত মায়